নমস্কাৰ, কি খবৰ সকলোৱে? নিশ্চয় ভালে আছে। এয়া মোৰ লগৰজনী বায়েক আৰু ভনীয়েক। তাই ডুবাইৰ পৰা আহিছে, আমি তাইক ল'বৰ কাৰণে গ'লোঁ। এয়া পাই গ'লি আমাৰ বাইদেউ। তাৰপিছত আমি সকলো মিলি কামাখ্যা মন্দিৰলৈ গ'লোঁ। তাইৰ লগত বহুত বেগ লৈ আহিছিলে। বেগবোৰ চুচৰাই চুচৰাই আমি মন্দিৰ পালোঁগৈ। তাৰপিছতে আমি প্ৰসাদ লৈ ল'লোঁ আৰু মাথাত এনেকৈ এখন ৰঙা কাপোৰ বান্ধি ল'লোঁ। এনেকৈ প্ৰথমবাৰৰ বাবে লগাইছোঁ। মন্দিৰৰ কিবা ভাইবটোৱেই চেঞ্জ হৈ গৈছে এইখন লগোৱাৰ পিছত। বহুত ভাল লাগিছে মানে। কৰ্ণিতা ক'ত গ'ল? এইফালে চাই দিয়া, হাঁহি দিয়া। তই ছোৱালী ফালে চাই হাঁহি দিয়া। বোলে তেতিয়া হ'ল। অঁ, একো নাই। তই মানুহবোৰ এনেকৈ হয়, ওখ চাব। এটা ওখ এটা চাব। হয়ে না? এই ৰঙা কাপোৰটো মানে ধুনীয়া লাগিছে আকৌ ন? এতিয়াহে মন্দিৰৰ ভাইবটো আহিছে। আমি এইবোৰ নৱৰাত্ৰি হৈ গৈছে, সেইটো কাৰণে গেটটো ইমান ধুনীয়াকৈ বনোৱা আছে। আমাৰ কামাখ্যা মন্দিৰ যাবৰ কাৰণে বাহিৰৰ পৰা ইমান মানুহবোৰ আহে আৰু সঁচাকৈ মন্দিৰলৈ গ'লে কিবা এটা মনটো ভাল লাগি যায় বাৰু। আমি বহুত দিনৰ আগতে একেলগে গৈছিলোঁ তাইৰ লগত। মই মাজত গৈছোঁ বাৰু, তথাপিও তাই অহাৰ কাৰণে আকৌ গ'লোঁ। ইয়াতে বহুত মেমৰি ৰাখিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আমি ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ। ভগৱানে যাতে আমাৰ ফ্ৰেণ্ডশ্বিপটো যেনেকৈ ৰাখিছে এতিয়া, সদায় যাতে এনেকৈয়ে ৰাখে আগলৈকে ভালকৈ, সেইটোৱে উইচ কৰিলোঁ। এয়া নাৰিকল ভাঙা। ভাঙিছে। অঁ, ঠিক আছে ঠিক আছে। পানী ছটিয়াই দিয়া। মানুহৰ বহুত বেছি ভিৰ আছিলে, সেইটো কাৰণে আমি মন্দিৰৰ একেবাৰে ভিতৰলৈ সোমোৱা নহ'লে, কাৰণ আমি গৈ পোৱা দেৰিও হৈছিলে। দেখিছেনে ছাগলীকেইটা ইমান মৰম লগা সিহঁতি। এইটা অনেক ভালো ছাগল। ভালো চাব না? হ্যাঁ, কামড়ায় না। বেলেগ ৰ'দ দিছে দেই মনে। সোনা स्माइल करो। दे दो। थैंक यू। कितने का है भैया? 20 रुपया। भैया बोला पीस कोई दे और एक दे दो। ले लो। खा लेंगे? ए, जला दिया ना इसीलिए। सब सेम ही। खाओ। সকলে মোটা নিছে। এই এৰকো পাই দিয়া অলপ। অকলে যা। মই খুৱাইছোঁ মোৰ বান্দৰ এইফালে ছাগলী। নাইছ। অই পকৰা এটা খাই দিছে। মন্দিৰৰ বাহিৰত ইমান ধুনীয়াকৈ জীৱ জন্তুবিলাক আছে। জীৱ জন্তু মানে ছাগলী, বান্দৰ, পাৰ এইবিলাক দেখি বিৰাট ভাল লাগে, কাৰণ মই জীৱ জন্তু বহুত বেছি ভাল পাওঁ। ইয়াৰ পিছতে দেখিছেনে, ইয়াতে খুচুৰা পইচা থাকিলে আপোনালোকে লৈয়ে আহিব দেই, ইয়াতে লগাব পাৰি। মই আগতে লগাই পাৰিছোঁ, এইবাৰ লগোৱা নহ'লে বাৰু। এতিয়া আহিলোঁ আমি মন্দিৰৰ বাহিৰত থকা দোকানবিলাকলৈ, তাৰ পৰা কিবা এটা লওঁ বুলি। বহুত দিনৰ পৰা মন আছিলে, হাতত এপাত খাৰু পিন্ধিম বুলি, জয় মা কামাখ্যা লিখা। তো সেই খাৰু পাত আজি লৈ ল'লোঁ। এয়া তাইৰ পৰা মই কাৰেঞ্চি ল'লোঁ, ডুবাইৰ কাৰেঞ্চি। এনেই আৰু মেমৰি টাইপত সাঁচি ৰাখিবৰ কাৰণে। এয়া তাই মোলৈ অনা গিফ্টকেইটা, এটা ফটো ফ্ৰেম আনিছে আৰু আনিছিলে কিবা কিবি, এইবিলাক দেখুওৱা নাই বাৰু। তাইৰে ধৰি গৈছিলে বহুত, সেইটো কাৰণে আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আহিলোঁ আমি ফেঞ্চি বজাৰলৈ। গুৱাহাটী আহিলে আৰু ফেঞ্চি বজাৰত যোৱা নহ'ব, এইটো হ'বই নোৱাৰে। সেইটো কাৰণে ফেঞ্চি বজাৰত এপাক এনেই ঘূৰিলোঁ আৰু। ইমান গৰম আছিলে, তাতে ভিৰ আছিলে, কিন্তু বস্তুবোৰ দেখিছেনে, ইমান ধুনীয়া ধুনীয়া, চব বস্তু উঠাই নিব মন যায়। এতিয়া বিশেষকৈ বিহুৰ ছিজন যে, সেইটো কাৰণে মানুহৰ পৰা মানে সোমাবই নোৱাৰি, ইমানেই ভিৰ হৈ আছিলে। এয়া চাওকচোন তাই কি কৰি আছে। দাদা 300 নাই নেকি? চব 100 নেকি? ৰাতিপুৱাৰ পৰা দিনটো ঘূৰি ঘূৰি একদম মানে টায়াৰ্ড ফেচ, তথাপিও মানে এৰি দিয়া নাই দেই, গুচি অহা নাই, ৰখিয়ে আছোঁ, কিবা কিবি চায়ে আছোঁ। এইবাৰ আহিলোঁ সৰু সৰু পুতলা থকা দোকানবিলাকলৈ। ইমান ধুনীয়া ধুনীয়া পুতলাবোৰ আছে নহয়, এইবিলাকো গোটেইবোৰ লৈ যাম লাগে। কিন্তু নিনো কি কৰিম ন, এনেই অলপ টাইমৰ কাৰণে ভাল লাগে। ভাগৰুৱা আত্মা। সামৰণি। সৰু সুৰা দুটামান বস্তু লৈ ফেঞ্চিৰ পৰা ওলাই আহিলোঁ।
বহুত দিনৰ পিছত লগ পালোঁ ইমান এটা এক্সাইটেড হৈ আছিলে লগ পাম বুলি এতিয়া যোৱাৰ সময়খিনি আহি গ'ল বহুত বেয়া লাগিছে এনেকৈ গৈ খানাপাৰাত তাহাঁতক গাড়ীত উঠাই থৈ আহিলোঁ ভিডিঅ'টো শেষলৈকে চবে বহুত ধন্যবাদ এনেকৈ সদায় মৰম দি যাব আজিলৈ আহিছোঁ